এতিয়া ক্লাছ 9 অনুশীলনী 1.5 5 নম্বৰ অংককেইটা কৰিম। তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা। হৰ মানে হৈছে ওপৰৰটোক কোৱা হয় লব আৰু তলৰটোক কোৱা হয় হৰ। এই তলৰ সংখ্যাটো পৰিমেয় কৰিব লাগে। পৰিমেয় মানে কি? পৰিমেয় মানে হৈছে p/q ৰাশিত প্ৰকাশ কৰিব লাগিব। এইটোত অপৰিমেয় দিয়া আছে, গতিকে এইটোক পৰিমেয় কৰিব লাগিব। পৰিমেয় কৰিবলৈ হ'লে √5 + √2 লিখি আৰু এটা পূৰণ কৰিব লাগিব। √5 মাজত মাইনাছ চিন দিব লাগিব, -√2 পিছত এই তলত যিটো লিখিলা ওপৰতো সেই সংখ্যাটো লিখিব লাগিব। √5 - √2 পিছত এইটো a + b a - b সূত্ৰত ভাঙি দিব লাগিব। a + b a² - b² মানে কি? a + b a - b এই সূত্ৰটোত ভাঙি দিব লাগিব। ইয়াত দিয়া আছে a + b a - b। এতিয়া কি হ'ব? এইটো হ'ব a² √5² -√2² পিছত ওপৰত এইটো এইটোৰ লগত পূৰণ কৰিলে সেই সংখ্যাটো হ'ব √5 - √2। এতিয়া স্কোয়াৰ আৰু ৰুটে কেনচেল হ'ব। কেনচেল হ'লে কি থাকিব? 5 থাকিব, মাইনাছ আছে মাইনাছ চিন দিয়া। স্কোয়াৰ আৰু ৰুটে কেনচেল হ'ব। কেনচেল হ'লে 2 থাকিব, ওপৰত যিটো আছে সেইটো লিখি দিবা √5 - √2। এতিয়া তলৰ সংখ্যাটো চোৱা √5 - √2। এতিয়া তলৰটো 5ৰ পৰা 3 গ'লে কিমান? 5ৰ পৰা 2 গ'লে কিমান? 5ৰ পৰা 2 গ'লে 3। এতিয়া হৰ পৰিমেয় কৰা হৈছে। গতিকে তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে থেংক ইউ। আৰু এটা স্ক্ৰীনশ্বট লোৱা।